অপারেশন আরম্ভ হয়েছিল দুটা পার্টি অপারেশনক এটা এসপি কোকরাঝার লিড করেছিল এটা এডিশনাল এসপি বানেশ্বর যে আছে সিলেকাগুড়ি এরিয়া পার্টি অপারেশন লিড করেছে আজি রাতি পুয়া প্রায় 4টা বজাত অপারেশন ঠিক হয়েছে ওয়াইন্ড আপ হয়েছে যাতে টোটাল রিকভারি আপনি দেখিছে 7টা ওয়েপন আছে যাতে 4টা AK-47 আছে এটা M16 রাইফেল আছে এটা ইয়াতে টেলিস্কোপিক স্নাইপার রাইফেল আছে और এটা আছে সেরিলি রাইফেল আছে একটু চাইনিজ মেড রাইফেল সেমি অটোমেটিক রাইফেল হয় গুলি ইয়াতে AK-47 নিচিনা হয় और 130 রাউন্ড এমিনিশন আছে টোটাল 5টা ম্যাগাজিন আছে আপনি জানেই NDFB এসওর পুরা সেপারেট হওয়া একটা গ্রুপ আসলে Nlfb গ্রুপ জানুয়ারি 2021 Nlfb গ্রুপ যেতিয়া বেলেগ হৈ গ'ল আপোনাৰ বাধা স্কেপ কৰাৰ পিছত এইটো নতুন গ্ৰুপৰ গঠন হৈছিল আগষ্টত তাৰপিছত তেওঁলোকৰ NLFBৰ পৰাই যেতিয়া NLFB সাৰেণ্ডাৰ কৰিলে NLFBৰ পৰা এটা নতুন গ্ৰুপ বনাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিল আগষ্টত এটা ভিডিঅ' ৰিলিজ কৰিছে আৰু এইটো গ্ৰুপৰ নাম দিছিল ULB গ্ৰুপত NLFB গ্ৰুপৰ পৰা সেপাৰেট হোৱা ULB গ্ৰুপ আছিল ULB গ্ৰুপ আগষ্টত এটা ভিডিঅ' দিছিল সেপ্টেম্বরত আমি অপারেশন চলাই পেলে 2জন ULB কেডার মরিছিলে और प्राय 11 জন মানুষ अरेस्ट হয়েছিল এটু অপারেশনৰ প্রেসার ইমান আসিলে কি বাকি ULB কেডার সব সেপ্টেম্বর মাহলৈকে সারেন্ডার কৰিলে আমি এতিয়া মার্চ 2022 তেওঁলোকৰ এটা নতুন গ্ৰুপ বনাব কাৰণে চেষ্টা কৰিছিল কিছুমান কেডার যে আছে কোকৰাঝাৰ কেম্প বা উদালগুৰি কেম্পৰ পৰা পলাই পেলে অৰুণাচল জঙ্গল এৰিয়াত গুচি গ'ল प्राय 12 বা 13 কেডার তেওঁলোকৰ পলাইছে এই কেডার যে আছে নতুন গ্ৰুপ গঠন কৰিব কাৰণে চেষ্টা কৰিছিল এইটো খবৰ পোৱাৰ লগে লগে আমাৰ অপাৰেশন চলিছিল অপারেশনত প্রায় 3টা কেডার মরিলে 2টা কেডার মরিছিল চিৰাং ডিস্ট্রিক্টৰ এটা কেডার কোকৰাঝাৰ মৰিলে তাৰ বাহিৰত 2টা কেডাৰ শোণিতপুৰ ডিস্ট্রিক্টত ইনজাৰ্ড হৈছিল আৰু টোটাল 8 জন अरेस्ट হৈছিল हेतु प्रेसारत तुमकोर नतुन ग्रुपर जो जावलांग और बाकी केडर पलाइसिले एटू आही पले कैंप आको सरेंडर करिले और তেওঁলোকৰ তদন্ত কৰাৰ পিছত তেওঁলোকৰ ইনফরমেশন দিছিলে কি এনে কিছুমান वेपन আছে জঙ্গল এরিয়াত আমি ৰাখিছো তো হেতু মতে স্পেসিফিক ইনফরমেশন পাই আমাৰ অপারেশন চলিলে और আজি ৰাতিপুৱা ওয়াইন্ড আপ হৈ গ'ল অপারেশন और রিকভারি আমি কৰিব কাৰণে সক্ষম হৈছো তো হেতু আসিলে আমাৰ অপারেশন রিকভারি আমি কৰিব কাৰণে তো হেতু আসিলে আমাৰ অপারেশন এতিয়া মোক যিমান গ্ৰুপ আছে ইয়াতে আমাৰ जो আছে সারেন্ডার করা গ্ৰুপ আছে তেওঁলোকক সবৰ পৰা আমাৰ এটাই আপিল থাকিব ইয়াতে বড়োলেণ্ড অঞ্চলত সব মানুহ শান্তি বিচাৰে এতিয়া কোনো ইলিগাল কাম যেতিয়া কোনো কেডাৰ নকৰে और আমি ভালদৰে जो আছে राज्य सरकार हो বা কেন্দ্ৰীয় सरकार हो माननीय मुख्यमंत्री डॉक्टर हेमंत शर्मा তেওঁলোকৰ সংস্থাপন কৰিবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছিলে আৰু এইটো সংস্থাপনৰ প্ৰফিট লৈ পেলাই নিজৰ কাম কৰিব লাগে ইলিগাল এক্টিভিটি বন্ধ কৰিব লাগে সেইটো ৰাজ্য বিচাৰে এইটো আমি সব বিচাৰো এইটো হলে বড়োলেণ্ডৰ সদায় কাৰণে স্থায়ী শান্তি থাকিব गोजोनथाव खौरां नोंथाङा देग्लायनि बैसागु बोथोराव बर' हारिनि हारिमुनि गोदान गोदान आगर एरनायनि दख'ना गाननो लुगैदोंना नोंथाङा जिंगा दासि बर' हारिनि हारिमुनि बायदि आगरनि दख'ना गाननो मोजां मोनग्रा आइजोफोरनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं जोंलारि दख'ना गला बे गलाया क'क्राझार सहरनि साखाथियाव थानाय खोदोमतला सोरांफुरियाव दं जेराव नोंथाङा मोननो हागोन गुबुन गुबुन रोखोम आगरनि दख'ना जेरै आगर गुबै आर'नाइ फारौ मेगन दावराइ मोख्रेब बिदन माथा बिदन आगर जिं आगर इन्दि जि आरो मुगा बायदि बायदि गावखौ समायहोनो गोसो जानाय आइजो एबा गाननो गोसो गुदुं जानाय आइजोफोरा 9365598157 आरो 9365582232 बे जानबुं अनजिमायाव जगाजग खालामनो हागोन।